আইটেম আছে মাছ এয়া মাহঁতে আনি পেলাই ফ্ৰাই কৰিয়ে থৈছে অলৰেডি আৰু এয়া তুই পাও আহা কিয় তুমি আমাৰ হিৰোইন আমাৰ আছে নাৰিকলৰ লাৰুটো আৰু ইলাইচিটো কি কৈছিলি মাই গুৱাহাটী ছোৱালী বিয়া নামাতিব কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল মই চায়নিকা বৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আমি যেহেতু নগাঁও আহিলো বিহু বুলি আৰু আজি যেহেতু উৰুকা কেনেকৈ কি সেলিব্ৰেট কৰ আপোনালোকক দেখাম আৰু ইফালে গান চলি থাকিব পাৰে মানে গান চলি আছে জলে অলপ ডিস্টারবেন্স হৈ আছে যদি মানে আজি যেহেতু উৰুকা ন উপায়টো নাই গানটো চলাবই মানে বজাবই আৰু হে আৰু কেনেকৈ কি সেলিব্ৰেট কৰ দেখাই যাম আৰু মই মিনি ব্লগ এটা দিছো তাতে আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু হে আৰু এতিয়া মই চাহ খাই আছো মাহঁতে পিঠা বনোৱাত ব্যস্ত হৈ গৈছে আপোনালোকক দেখাই আছো আৰু এয়া মায়ে নাৰিকল ৰুকি আছে পুৰা নাৰিকল লাড্ডু বনাব আৰু আজি কি আইটেম হ'ব মা কৈ দে বৰালি মাছ ভকুৱা মাছ লোকেল মুৰ্গী আৰু বয়লাৰ চিকেন ফ্ৰাই লগতে মটৰ পনীৰো আছে আৰু মটৰ পনীৰো আছে আজি মায়ে যেহেতু নাখায় হেতু কাৰণে আজি নিৰামিষ খাম হেতু মানে মায়ে নিৰামিষ খাব মই নিৰামিষ নাখাও মাহঁতে খাব মা আজি বোলে পূৰ্ণিমা আৰু বিহু সময়ত উৰুকা সময়ত ইবোৰ মানি থাকিব নোৱাৰি বিশেষকৈ মই নোৱাৰো আৰু আজি আপোনাক আৰু কি আছে আইটেমত আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ঠাণ্ডা পৰিছে হেতু কাৰণে পাপাই জুই জ্বলাইছে আৰু আজি যেহেতু উৰুকা ইয়াতে হয়তো মাংস বনাবনে কিবা তেনেকুৱা আৰু ঠাণ্ডা শেষ লৈ আছো আৰু মায়ে ভাজি আছে নাৰিকলৰ লাৰুটো আৰু ইলাইচিটো কি কৈছিলি মাই বেংগলী মানুহে কৈছে এলাইচি ইলাইচিটো কি এলাইচি পাপাই সুধিছে কৈছে মায়ে এলাইচিটো ক'ত আছে পাপাও মায়ে বুজি পোৱা পাপাই বুজি পোৱা নাই কিন্তু লাষ্টত গৈ গম পালোঁ ইলাইচি ৱাও নাইচ হ'বগে নাই আজি হ'বগে কিয় নহ'ব বাৰু আন্টি আহক এলাইচি দিব এতিয়া তুই পাও আহা কিয় তুমি আমাৰ হিৰোইন আমাৰ তুমি নহ'লে নহ'ব গাইছ এতিয়া এটা দুটামান বনাইছে বাৰু নুঠিছে বোলে কেৰেলিয়ান নাৰিকল যে কি নাৰিকল কেৰেলিয়ান কেৰেলাৰ পৰা উঠাই অনা হৈছে গাইছ আমাৰ অসমীয়া নাৰিকল নাপায় বোলে সেইকাৰণে আৰু এতিয়া কি হৈছে চাওঁ আপুনি টেষ্ট কৰি তাই ভাঙিয়ে গৈছে হ'ব তাই আচলতে কি হয় নে গুৱাহাটীৰ ছোৱালী যেতিয়া গাঁৱলৈ বিয়া হৈ আহে এই গতি হয় কিয় হ'ব ঘূৰা দুখ খাব পাৰে হ'ব আৰু আস্তে আস্তে ঠিকে আছে বাকী খালি নৰম হৈ যায় অকণমান হেৰি কৰিবি টান কৰিবি টান হ'ব এতিয়া অট'মেটিকলি বনাইছোঁ এইবিলাক সেইকাৰণে আগৰ পৰা ট্ৰেইনিং দি থাকিব লাগে এতিয়া মই চব জানো বনাওঁ একো নবনাওঁ খালি মই নবনাওঁ কাৰণ আছেই ন দেও নিশিকিলে এতিয়া কেতিয়া শিকিব বুঢ়া কালত বিয়া হ'ল আমিও ডাঙৰ হ'লোঁ সেইকাৰণে গাইছ গুৱাহাটী ছোৱালী বিয়া নামাতিব তই কৰ আইটেম আছে মাছ এয়া মাহঁতে আনি পেলাই ফ্ৰাই কৰিয়ে থৈছে অলৰেডি আৰু এয়া লোকেল চিকেন আৰু এটা মাছ মই মাছৰ নামটো নাজানো কিন্তু এইটো কি ভকুৱা মাছ আৰু এইটো বৰালি মাছ আৰু এয়া পেটু আৰু এয়া কি বনাই ভাজি আছ এয়া জালুক পিচিব আৰু আজি
খোৱাহে কথা আৰু বাকী একো নাই খাব লাগে আৰু একেলগে আৰু আন্টি এজনী আহিব আমাৰ লগত মিলিজুলি খাম আৰু আমি একেলগে আজি এয়া চিঙেৰা আনিছে খাওঁ আৰু এতিয়া আদিত্যৰ পৰা আনিছে চাগে ন চিঙেৰাটো আহক না অঁ আহক নাই নগাঁৱত আছে আহক না বুলি বহুত টেষ্টিকৈ বনায় এয়া সৰিয়হ দি মাছ বনাইছে মাছটো হৈ গ'ল এতিয়া মাংস বনাই আছে আৰু অ'কে চাই দি আছোঁ খাব লাগে আৰু নিমখ হৈছে জ্বলা জ্বলাটো হৈছে মই ভাত খালোঁ পূৰা মাংস দি পূৰা খালোঁ এতিয়া পেট ফুল আৰু আণ্টিহঁতো খালে গ'লগৈ এতিয়া আৰু এয়া মাহঁতে খাই আছে পূৰা এতিয়া মই সেয়া চেয়া কৰি ৰেডি হ'লোঁ বিহু বুলি আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু কালি যিহেতু উৰুকা ভালে ভালে গ'ল তেনেকৈ আৰু আজি ভোগালী বিহু বুলি আমি আজি ভাত নাখাওঁ লুচি ভাজিকৈ খাম তো আপোনালোকক দেখুৱাই যাম মায়ে এনেকৈ বেলি আছে আৰু মই লুচি ভাজি গৈ আছোঁ আৰু আমি বিহুত কেতিয়াও ভাত নাখাওঁৱেই আৰু মোৰ ভালো নালাগে এনেকৈ সদায় ভাত খাই থাকোঁ চ' আজি লুচিকৈ খাওঁ আৰু চ' এয়া ফুলা ফুলা লুচি খাম আৰু আজি এতিয়া মই মেখেলা চাদৰ পিন্ধি ল'লোঁ ৰীল বনাবৰ কাৰণে যিহেতু বিহু আৰু পূৰা ৰীল চিল বনাই গৰম লাগি গ'ল আৰু 1 মিনিটৰ বা 30 মিনিটৰ ৰীল এটা বনাবলৈ সহজ কিন্তু তাৰ পিছৰ ষ্ট্ৰাগলখিনি বহুত কষ্ট আৰু মানে ঘাম চাম ওলাই অৱস্থা বেয়া হৈ গ'ল এতিয়া ৰীল চিল বনালোঁ আৰু এতিয়া কাপোৰ কাজ খুলি থাকিম আৰু এয়া আণ্টিয়ে আমাৰ কাৰণে পাৰ্টি চেপ্টা বনাই আছে মায়ে শিকি ল'বি ভালকৈ আৰু এয়া আমাৰ আণ্টি ঘৰত মানে ভাড়া ঘৰতে থাকে আমাৰ এয়া আণ্টিয়ে পূৰা বনাই আছে ক্ষীৰখিনি আগতে বনালোঁ অঁ এইখিনি ক্ষীৰ ন আচ্ছা মায়ে পূৰা শিকি আছে গুৱাহাটীৰ বোৱাৰী যে মায়ে পূৰা বনাব এতিয়া গুৱাহাটীত খোৱালে হ'ল আৰু মোৰ টাৱাটো এনেকুৱাই আপোনাৰ নিচিনা গুৱাহাটীৰ টাৱাটো ইয়াৰ টাৱাটো এনেকুৱা নহয় ইয়াতো এনেকুৱা নহয় নহয় ইজিয়ে হয় ইমান টান নহয় ক্ষীৰটোৱে বেছি না
সেইটো বিজি ক্ষীৰটো মানে কি মই নাৰিকল চেৱৈ নিচিনা লাগিছে নাৰিকল কম যে সেইকাৰণে মই ক্ষীৰটো বনাওঁ নাই ক্ষীৰে ভাল নাৰিকলতকে পুৰা আণ্টিয়ে বনাই পেলাই আমাক দি দিছে এতিয়া খোৱাহে কথা আৰু আণ্টি যিহেতু পিঠা বনাইছে টেষ্টটো কৰিবই লাগিব চাওঁ কেনেকুৱা হৈছে পিঠাটো খাই কোনটো খাওঁ মই পিছে খাওঁ এইটো পিঠা ভিতৰ যোনটো আপোনাৰ এইটো ভিতৰ যোনটো ষ্টাফিং মানে ডো মানে কি পায়সটো বহুত টেষ্টি আৰু চাহৰ লগত খাবলৈ আণ্টি আকৌ এয়া পিঠা দিছে তেলত দিয়া পিঠা বুলি কয় ন তেলত দিয়া পিঠা খাই চাওঁ এইটো কেনেকুৱা আণ্টি ভালে বনাইছে পাৰ্টি চেপ্টাও বহুত টেষ্টিকৈ বনাইছে এইটো ভালকৈ হ'ব চাগে আণ্টিয়ে পূৰা জোখত দিয়ে চেনিয়ে হওক এই হওক পূৰা জোখত আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ ঘৰত কেনেকুৱা ধৰণৰ পিঠা বনাইছে আৰু মই আজিলৈকে চুঙাত দিয়া পিঠা খোৱা নাই কিন্তু খাবলৈ বহুত মন আছে মই দেখি থাকোঁ ভিডিঅ'বিলাকত কিন্তু আজিলৈকে খোৱা নাই আপোনালোকে কি বনাইছে কেনেকৈ কি আয়োজন কৰিছে আপোনালোকে কমেণ্ট কৰিব পাৰিব ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ আৰু আমি এনেকেই ঘৰতে বিহু চেলিব্ৰেট কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ঢেৰ সাৰা মৰম দিব মোক যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ভিউজ আৰু লাইকছ কৰি দিব আৰু ভিউজ বাঢ়িলেহে মানে নিজৰ কৰিবলৈ ভাল লাগে উৎসাহ এটা বাঢ়ে তো এনেকৈ আপোনালোকে ছাপোৰ্ট দি যায় আৰু এনেকৈ যাতে আশীৰ্বাদ কৰিব আজিলৈ আহিছোঁ বাই